Hi guys, welcome back to my YouTube channel. Guys, আজি নলবাৰী মেইন টাউনৰ নামিক যিকিখন দুৰ্গা পূজা স্থলী আছে সেইকেইখনত মই যাই পিনে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল লাগে গাইস লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইস। গাইস এই পূজাস্থলীটোৰ নাম হ'ল কলেজ চকৰ পূজা বুলি আমি কওঁ। আমি সৰুৰ পৰাই এই পূজাখনত ওতপ্ৰোতভাৱে জড়িত হৈ আছোঁ আৰু প্ৰত্যেকবাৰে চাওঁ। আৰু গাইস এই নলবাৰী কলেজ নলবাৰী এইখন দেখিছেনে? এইখন যিখন কলেজত মই BSc পাছ কৰি মই গুৱাহাটীলৈ পঢ়িব গৈছিলোঁ। এই ক্ষেত্ৰত আমাৰ ব্যৱসায়ৰ নিজাকি অনিল ভৰে ডাঙৰীয়াই পাতিকালৈ পঞ্চায়তকে এটা অনুৰোধ জনাইছে গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে। গাইস এই পূজাখন গৰ্ডনৰ নিচেই ওচৰত আছে। দুৰ্গা মন্দিৰৰ দুৰ্গা পূজা বুলি আমি সৰুৰ পৰাই জানো আৰু এই পূজাখনত আমি প্ৰত্যেকবাৰে চাওঁ, লগৰ সমনীয়াৰ লগত এনজয় কৰোঁ। আৰু গাইস পূজা বুলি ক'লে এই পকা মিঠে যদি আপুনি নাখায় তেতিয়াহ'লে আৰু কি খাব আৰু কি ক'ম। আৰু জিলাপি বুলি ক'লেতো জিভাৰ পানী পৰি যায়। মই কিন্তু এই মাহৰ জিলাপিটো বহুতেই ভাল পাওঁ গাইস। চ' আপোনালোককো দেখুৱাই দিছোঁ। এইটোত চাই কিন্তু মাহৰটোৰ বেছি টেষ্ট, চ' খাই চালে গম পাব। এই জিলাপি আপুনি সদায় পাব, কিন্তু পূজাৰ সময়ত খাই যিটো টেষ্ট তাৰমানে যিটো আৰু আনন্দ সেই বস্তুটো কিন্তু পূজা গ'লে নাপায়। গাইস এতিয়া আমি আহি আছোঁ খাৰজাৰা সন্যাসী থানত যিখন দুৰ্গা পূজা হয় সেই দুৰ্গা পূজা স্থলীলৈ আমি আহি আছোঁ। চ' গাইস চাই থাকক ভিডিঅ'টো আমাৰ লগত। এই সন্যাসী থান এখন পালোঁ গাইস। এতিয়া আমি যিখন দুৰ্গা পূজা স্থলী এখন পাই যাম, অলপ টাইম ধৈৰ্য ধৰক। গাইস এই নামখিনি মই আহিও পাইছোঁ আৰু শেষ মুহূৰ্ততটো পালোঁ। চ' আপোনালোকক গোটেইখিনিয়ে কণ্টিনিউ কৰিলোঁ, দেখুৱালোঁ স্কিপ নকৰাকৈ। বিকজ কাৰোবাৰ ঘৰত বেমাৰী আছে, কাৰোবাৰ ঘৰত বুঢ়া আইতা আবু আছে, চ' তেওঁলোকে আহিব নোৱাৰিবও পাৰে, কিছুমানে হাল্লা সহ্য কৰিব নোৱাৰে। চ' মই গোটেইখিনি দেখুৱাই দিলোঁ। মোৰ ভিডিঅ'ৰ জৰিয়তে তেওঁলোকে চাই আনন্দ উপভোগ কৰক। এতিয়া আহিছোঁ গাইস মই হৰি মন্দিৰ দুৰ্গা পূজাস্থলীলৈ। চাই থাকক গাইস মোৰ লগত ভিডিঅ'টো। এয়া চাওক গাইস আমি হৰি মন্দিৰ আহি পালোঁ আৰু হৰি মন্দিৰৰ এই তিনিআলিটোৰ একদম ফ্ৰণ্টতে গায়ত্ৰী হোটেল এইখন। ইয়াতে মানুহ থাকিব পাৰে আৰু একদম ফ্ৰণ্টত আছে ৰিদ্ধি সিদ্ধি এইখন। আৰু সেই হৰি মন্দিৰৰ এইটোৱে মেইন তিনিআলি চক, গম পাইছেনে গাইস? এতিয়া মই হৰি মন্দিৰৰ দুৰ্গা পূজাস্থলীত প্ৰৱেশ কৰিলোঁ গাইস।
গাইজ হৰি মন্দিৰৰ ভিতৰত সোমাই কিনে এইখন মীনা বজাৰ টাইপত পায়। ইয়াতে বিভিন্ন ধৰণৰ বস্তু পাব আপুনি। আৰু গাইজ এটা কথা কওঁ, এই ভিডিঅ'টো মই ৰাতি 11:30 মানত বনাইছোঁ, 11টা 11:30। চ' মানুহ বহুতেই কম, বিকজ মই বহুত লেট কৰি বনাইছোঁ, কাৰণ মই পূজাস্থলীত আহোঁতে লেট হৈ গ'ল। গোটেইখন পূজাতে মানুহ কম দেখিছে মোৰ ভিডিঅ'টোত, বিকজ গোটেইখন পূজাতে মই দেৰি কৰি গৈছোঁ, 10টাৰ পাছত গৈছোঁ। সেইকাৰণে 10টাৰ পাছত এইখিনি মানুহ আছে। চ' আপোনালোকে নাভাবিব যে নলবাৰী টাউনত ইমান কম মানুহ। নলবাৰী টাউনত যথেষ্টখিনিয়ে মানুহ হয়, পূজা হওক, ফাংচন হওক, যিকি নাপাতক মানুহ যথেষ্টখিনি হয়, কিন্তু টাইমলি হয়। 10টাৰ পাছত সকলোৱে অলপ কমি যায় ন, সেইকাৰণে মই 10টাৰ পাছত জনাইছোঁ। সেইকাৰণে আপোনালোকক কৈ দিলোঁ, নাভাবিব আপোনালোকে মানুহ নাই বুলি। মানুহ বহুতেই আছিলে, বাট মোৰ ভিডিঅ'টো বনাওঁতে অলপ লেট হ'ল। এতিয়া গাইজ মই আছোঁ মেইন হৰি মন্দিৰৰ বিল্ডিঙৰ তলত, এই মুখ্য কাৰ্যালয় শ্ৰী শ্ৰী হৰি মন্দিৰ নলবাৰী দেখিছেনে, ইয়াৰে তলত আছোঁ মই। বলক গোটেইখিনি আপোনালোকক দেখুৱাই আছোঁ। ইয়াক ঘোঁৰা, সৰুতে আমি উঠিছিলোঁ, চাল চাল ঘোঁৰা চাল, আৰু কিবা এটা গান আছিল নে ডাইলগ আছিল, পাহৰি গ'লোঁ। এইটো মন্দিৰে গাইজ, হৰি মন্দিৰৰ কম্পাউণ্ডৰ ভিতৰতে বনাইছে, নতুন কৰি বনাই আছে। চ' আপোনালোকক দেখুৱাই দিলোঁ। সৰুতে যদি গাইজ দেউতা মাই এইবিলাকত মোক নুঠাইছিল, ভাতে খোৱা নাছিলোঁ, বেলেগ জীৱন আছিল। এতিয়া এটা বেলেগ জীৱন, কি ক'ম আৰু গাইজ। दुनिया की बंदिशों में गिराना था, रुकना है मुझको आता है। ये साथ कैसा এইটো যে ঘূৰি আছে গাইজ, এইটোৰ নাম হ'ল চেৰকি। চেৰকি বুলি কওঁ আমি। সৰুতে আমি এইটোত চাই, আৰু এটা বুম ডাঙৰ আছে, সেইটোত যোনে উঠিব পাৰে তাৰমানে। আমাৰ লগৰবিলাকৰ মাজত কৈছিলোঁ, আৰু সি নিজেই নব তাৰমানে, উঠিবই নোৱাৰে, বমি কৰি দিয়ে গাইজ। আৰু এটা নষ্টালজিক কথা কওঁ গাইজ, পূজা আহিলে কিবা খাওঁ নাখাওঁ, ড্ৰেছ লওঁ নলওঁ পাছত, কিন্তু পিষ্টলটো লাগিবই। এই পিষ্টলটো সেইকাৰণে আপোনালোকক উলিয়াই পেলাই দুটামান গুলি ফুটাই দেখুৱাই দিলোঁ গাইজ। আগতে মই কিনিছিলোঁ পিষ্টল 5 টকা বা 10 টকাত, এতিয়া এই পিষ্টলটো গাইজ মই 100 টকাত কিনি। আৰু গাইজ এই হৰি মন্দিৰটো স্থাপিত হৈছিল 1965ত, আৰু এই মাটিখিনি ডনেট কৰিছিলে ৰাম বাহাদুৰ প্ৰতাপ নাৰায়ণ চৌধুৰীয়ে। আৰু গাইজ এই হৰি মন্দিৰটো অনলি মেইনলি আৰু কৃষ্ণ ভগৱানৰ কাৰণে বিখ্যাত। গাইজ দেৰি কৰি আহিলে কিমান লাভ চাওক, যিমানখন পূজাস্থলীত গৈছোঁ গোটেইখনতে লাষ্ট নামটো পাইছোঁ। এই হৰি মন্দিৰৰ পূজাস্থলীতো মই লাষ্ট নামটো পালোঁ, আপোনালোকক স্কিপ নকৰাকৈ দেখুৱাইছোঁ। কাৰণ এই নামবিলাক আজিকালি আপোনাৰ নাগাৰা নামবিলাক দেখিবই নাপাওঁ, আৰু চবতে আজিকালি নহয়ও, বহুতে নামাতেও, ডাইৰেক্ট কোনোবাই কিবা এটা পাতিলে ফাংচনে পাতে, এইবিলাক নামাতেও। একচুৱেলি পূজা বা ৰাসত এইবিলাক মাতা যায়। চ' পূজা আহিছে, চ' আপোনালোকক দেখুৱাই দিলোঁ। মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে চাওক, চাই পেলাই উপভোগ কৰক। আৰু গাইজ মেইন হৰি মন্দিৰৰ ভিতৰত এইবিলাক লাইটেৰে ডেক'ৰেট কৰিছে, মজা কৰিছে গাইজ। চ' নলবাৰী মেইন টাউনৰ সকলোবোৰ পূজাস্থলী আপোনালোকক অলপ অলপ হ'লেও দেখুৱাবলৈ মই চেষ্টা কৰিলোঁ। চ' গাইজ যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সকলোৱে ভালে কুশলে থাকক, এই মোৰ শুভকামনা। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু একবাৰ পূজাৰ শুভেচ্ছাৰে হেপী দুৰ্গা পূজা, বাই বাই।